বিহুটিৰ অংগস্বৰূপ হিচাপে নাচনী, নাচ আৰু ঢুলীয়া জুবলি ক্লাবৰ সৌজন্যত বহুকেইটা অনুষ্ঠান ইতিমধ্যে পাৰ কৰি অহা হৈছে। সেই অনুৰূপে এই বছৰো জুবলি ক্লাবৰ সৌজন্যত কণ কণ মাইনা মাইনীহঁতক লৈ কৰিবৰ বাবে জুবলি ক্লাবে হাতত লৈ আজি যিহেতু প্ৰথম দিন যিহেতু আমি সময়মতে অনুষ্ঠানভাগি অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে আপোনাৰ সবৰ ওচৰত আমি দুখিত। তাৰ বাবে যেন আপোনাৰ বাবে এয়া আমাৰ স্থায়ী সভাপতি উত্তম গগৈ ডাঙৰীয়া, তেখেতক গামোচা পিন্ধাবৰ কাৰণে ধন্যবাদ। যিহেতু আজি 9 মাৰ্চ তাৰিখৰ পৰা 19 মাৰ্চলৈকে আমাৰ এই কৰ্মশালাখিনি আমি প্ৰশিক্ষকসকলৰ দ্বাৰা প্ৰশিক্ষণ দিবলৈ আমি কৰ্মশালাখিনি আয়োজন কৰিছোঁ। এইখিনি আয়োজন কৰোঁতে বিভিন্ন স্থানৰ পৰা আমাৰ কণ কণ মাইনাসকল আৰু ঢুলীয়াসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু প্ৰশিক্ষকসকল শদিয়াৰ পৰা আৰু আমাৰ অসমীয়া গাঁৱৰ বিভিন্ন স্থানৰ পৰা তেওঁলোক আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকে আমাৰ এই কণ কণ মাইনাসকলক, নাচনীসকলক, ঢুলীয়াসকলক প্ৰশিক্ষণ দিব। গায়ক ৰাকেশ ৰিয়ানক নিশ্চয় আপোনালোকে সৰুতে চিনি পায়। তেখেতৰ লগত তেখেতে সংগত দিয়ে। আমি ইয়াৰ পাছত সমূহ কৰ্মকৰ্তাসকল, ছাত্ৰ ছাত্ৰীসকল, ঢুলীয়াসকল, প্ৰথমেই তোমালোকক সকলোকে মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি তোমালোকৰ এই আখৰা 10 দিনীয়া কাৰ্যসূচী, এই 10 দিনৰ কাৰ্যসূচীতেই তোমালোকে এক মনে এক ধ্যানে তোমালোকৰ নিজৰ আমি যিখিনি তোমালোকক শিকাম ভংগীমা, নাচৰ লয়লাজ আৰু নামৰ ঢোলৰ চেও তোমালোকে যাতে শুদ্ধ ৰূপত ল'বা আৰু একান্ত মনেৰে শিকিবা। আমিনো কি শিকাইছোঁ, কেনেকৈ শিকাইছোঁ, কোন দিশে ঘূৰিছোঁ, সেইখিনি লক্ষ্য কৰিবা। আৰু সকলোৱে কাইলৈৰ পৰা চাদৰ মেখেলা পিন্ধি আহিবা, নাচনীসকলে, আৰু ঢুলীয়াসকলে ধুতি আৰু চাৰ্ট পিন্ধিলেও হ'ব, কিন্তু ধুতি পিন্ধিব লাগিব, গামোচা ল'ব লাগিব। আৰু ছোৱালীসকলে প্ৰত্যেকে মুগা ৰিহা চাদৰ মেখেলা